বুকুত হাজাৰ সপোন লৈ তেওঁলোক দৌৰিবলৈ ৰাতিপুৱা সেই পথৰ কাষেদি দৌৰিবলৈ যাত্ৰা আৰম্ভ কৰিছিল। আজি বুকুত বহুত কষ্ট, বুকুত বহুত সাধনা, মনত বহুত সপোন পুহি ৰাখি তেওঁলোক দৌৰিবলৈ গৈছিল, কিন্তু চিপাঝাৰত তেওঁলোকক তাকে মহতিয়ালে। সঁচাকৈ দুখ লগা ঘটনা। আজি সকলোৱে চকুত চকু পানী, কাৰণ যিজনে কষ্ট কৰে তেওঁহে গম পায় অসম পুলিচৰ চাকৰি। সেই ল'ৰাজনে সেই ছোৱালীজনীয়ে জানে কিমান কষ্ট। ৰাতিপুৱা সোনকালে উঠি জোতাযোৰ লৈ দৌৰিবলৈ যায়। বহুতে হয়তো খালী ভৰি দৌৰে, কিন্তু সঁচাকৈ দুখ আজি এইভাবে লাগিছে। বহুতে ফিল্ডত বা ফিল্ড এখন নাই দৌৰিবৰ কাৰণে, বহুতে ৰাস্তাত দৌৰে। এয়াই কষ্ট। অসম পুলিচৰ আজি চাকৰি বহুতে পালে, কিন্তু বহুতে চেষ্টা কৰি আছে যে মই আজি নাপালোঁ, তথাপিও চেষ্টা কৰি যাম। এই চেষ্টা আজি এই চিপাঝাৰত এই ঘটনাটোৱে সমগ্ৰ দেশ কঁপাই তুলিলে। আজি মাক দেউতাকহঁতৰ কান্দোনৰ ৰোল, আমাৰো চকুত চকু পানী। আমি যদি আজি অসম পুলিচৰ বা যিকোনো চাকৰিৰ বাবে কষ্ট কৰিব যাওঁ, যদি আমাকো এনেকৈ তাকে মহতিয়াই নিয়ে, সেই অসম চৰকাৰ আপোনালোকক জনাইছোঁ, আপোনালোকে ট্ৰাকৰ পৰা যি পইচা উঠায়, সেই ট্ৰাকসমূহ দ্ৰুত গতিত যি চলায়, আপোনালোকে সেইবোৰ ৰোধ কৰক। আপোনালোকে কেৱল টকা লৈ আপোনালোকে কেৱল ট্ৰাকসমূহক এৰি দিয়ে, কিন্তু সেই ট্ৰাকসমূহে কেতিয়াবা মানুহৰ জীৱন ধ্বংস কৰি দিয়ে। 1 ছেকেণ্ড 1 মিনিটৰ ঘটনা, কোন সময়ত কোন হেৰাই যায় কোনে গম পায়। আজি সঁচাকৈ বহুত দুখ লাগিছে। সঁচাকৈ এইবাবে দুখ লাগিছে কাৰণ তেওঁলোকে আজি অসম পুলিচৰ বাবে যি সপোন লৈ ৰাতিপুৱা উঠি দৌৰিবলৈ গৈছিল, দৌৰি জীৱনৰ বাবে এখন ফটো উঠিছিল, সেইখনে ফটো ৰৈ গ'ল, কিন্তু তেওঁলোক আজি নোহোৱা হৈ গ'ল। তেওঁলোকক মোৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, আত্মা চিৰশান্তি কামনা কৰিছোঁ। এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক। বুকুত অযুত সপোন ৰাখি, মনত সপোন গঢ়ি যি চাকৰিৰ বাবে দৌৰি দৌৰি চাকৰি নেপালেও সেই কষ্ট অথলে নগৈ যি কষ্ট কৰি থাকে, সেই ল'ৰাজন বা সেই ছোৱালীজনীহে জানে। সেইবাবে মই অসম চৰকাৰক অনুৰোধ কৰিছোঁ, ট্ৰাকসমূহ দ্ৰুতগতিত ৰোধ কৰক। ইমান গাড়ীখন স্পীডত চলায়, তেওঁলোকে নিজেতো জীৱনটো শেষ হৈয়ে যায়, কিন্তু আনৰো সেই জীৱন ধ্বংস কৰি যায়। সেইবাবে ট্ৰাক চালকসকল কৈছোঁ, আপোনালোকে গাড়ী লাহে লাহে চলাওক, দ্ৰুতগতিত গাড়ী নচলাব। সঁচাকৈ আজি এই হৃদয় কঁপাই যোৱা এই ঘটনাটোৱে সমগ্ৰ যি চাকৰিৰ বাবে দৌৰি আছিল, যি চাকৰিৰ বাবে কষ্ট কৰিছিল, সকলোৱে মাক দেউতাকৰ মনত এটাই কষ্ট বা এটাই ভাৱ জগাই তুলিল যে আজি মোৰ ল'ৰাটো বা ছোৱালীজনী দৌৰিবলৈ যদি যাব দিওঁ, যদি তেনেকুৱা হয় তেতিয়া কি হ'ব। সকলোৱে মনত ভয়ৰ সৃষ্টি হ'লোঁ। চাকৰিৰ বাবে কিমানে দৌৰে, চাকৰিৰ বাবে কিমানে কষ্ট কৰে। ময়ো অসম পুলিচৰ চাকৰিৰ বাবে বহুত কষ্ট কৰিছিলোঁ, কিন্তু চাকৰি নাপালোঁ। তথাপিও কিন্তু সপোনটো ভাঙি গ'ল, যে হাইটৰ কাৰণে ৰিজেক্ট হ'লোঁ। তথাপিও বহুত ল'ৰা ছোৱালীয়ে কষ্ট কৰি আছে। তেওঁলোকৰ বাবে আপোনালোকে গাড়ীবোৰ দ্ৰুতগতিত নচলাব। আপোনালোকক মোৰ ফালৰ পৰা মই হাতযোৰ কৰিছোঁ, গাড়ীসমূহ যি দ্ৰুতগতিত চলায় সেইবোৰ ৰোধ কৰক। ধন্যবাদ।